আজি নামতিয়ালি জোলাগাঁৱৰ কিছু ব্যক্তি একত্ৰিত হৈ সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ অৱসান আৰু যোৱাকালি কোভিড আক্ৰান্তক লৈ বৰ্তমানে চিকিৎসালয়ত থকা আমগুৰি সমষ্টিৰ আপোন নেতা বিধায়ক প্ৰদীপ হাজৰিকাদেৱে শীঘ্ৰে আশু আৰোগ্য কামনা কৰি তেখেতৰ গুণমুগ্ধই আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰে। या अल्लाह या गफूरुर रहीम या रहमानुर रहीम अल्लाह जी तिलावत कइलु जी रोड इस्तगफार कइलु जी तस्बीह तालील कइलु अल्लाह या पूरा सब अल्लाह आका नामदार ताजदार मदीना जनाब मुहम्मदुर रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लम पवित्र बरकत बख्शा দিব আল্লাহ। আজি আমি সমগ্ৰ পৃথিৱীত যি কৰোনা মহামাৰীয়ে সন্ত্ৰাসৰ ৰূপ সৃষ্টি কৰিছে তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আজি আমি নামতিয়ালিত এক সমূহীয়া দুৱাৰ আমি আয়োজন কৰিছিলোঁ আৰু বিশেষকৈ যি আমাৰ আমগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰদীপ হাজৰিকাদেৱৰ যোৱাকালি আমি খবৰ পোৱা মতে তেখেতৰ যি কোভিড পজিটিভ হৈছে বুলি আমি গম পাইছোঁ। তেখেতৰ গুণমুগ্ধসকলে আজি তেখেতৰ কাৰণে লগতে সমূহ যি পৃথিৱীত কৰোনা মহামাৰীয়ে সন্ত্ৰাসৰ ৰূপ সৃষ্টি কৰিছে সকলোৰে কাৰণেই আজি এই বাসগৃহত এক সমূহীয়া দুৱাৰ আয়োজন কৰে। আমি আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত দোৱা কৰিছোঁ যাতে যি আমাৰ বিধায়ক মহোদয়লৈকে সমগ্ৰ যিসকলৰ কৰোনা পজিটিভ হৈছে সকলোকে আৰোগ্য কৰক আৰু ইয়াৰ জৰিয়তে আমি সকলোকে অনুৰোধ জনাইছোঁ সকলো সজাগ হওক, সকলো সচেতন হওক আৰু সকলো সাৱধান হওক। যদি আমি মহামাৰীত যদি আমি সজাগ আৰু সচেতন নহওঁ তেনেহ'লে এই কৰোনা মহামাৰীৰ পৰা আমাক কোনো বচাব নোৱাৰিব। গতিকে সকলোকে মই অনুৰোধ জনাই এটাই ক'ব বিচাৰিলোঁ যে আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোকে সুস্থ আৰু সুস্বাস্থ্য প্ৰদান কৰি এখন সুস্থ সমাজ যাতে আমাক আল্লাহ ভগৱানে আমাক দিয়ে তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ। বিশ্বৰ লগতে ভাৰত তথা আমাৰ অসম ৰাজ্যতো কোভিড মহামাৰীয়ে প্ৰকট ৰূপ ধাৰণ কৰিছে আৰু এই মহামাৰীৰ পৰা আমাৰ বহু বৰেণ্য ব্যক্তিৰ মৃত্যু ঘটিছে। আমি তেখেতলোকৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আমাৰ এই নামটি অঞ্চলৰ বিভিন্ন ঠাইতো বহুতো লোক কোভিডত আক্ৰান্ত হৈছে বুলি আমি জানিব পাৰিছোঁ। কালি হঠাৎ আমি এটা পোৱা খবৰ অনুসৰি আমাৰ আমগুৰি সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ৰ কোভিড পজিটিভ হৈছে বুলি আমি জানিব পাৰিছোঁ। সেয়েহে আমি মৰ্মাহত হৈছোঁ আৰু আজি আমি আমাৰ এই বাসগৃহত তেখেতৰ গুণমুগ্ধসকলৰ উপস্থিতিত সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ লগতে মাননীয় বিধায়ক মহোদয়গৰাকীৰ আশু আৰোগ্য কামনা কৰি আমাৰ ইয়াত গুণমুগ্ধসকলে দুৱা প্ৰাৰ্থনা আমি আল্লাহৰ ওচৰত জনাইছোঁ যাতে তেখেতে অনতি পলমে আল্লাহে তেখেতক যাতে আশু আৰোগ্য কৰি সোনকালে আমাৰ মাজলৈ লৈ আনে। শিৱসাগৰৰ পৰা মিনহাজ আহমেদ, গণতন্ত্ৰ অসম।